কৃষ্টি এইজনী বিহু নাম এটা গাই দিয়াচোন এতিয়া নক'ব হেল্ল' এভৰিৱান কৃষ্টি আশা অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ বৰ্তমান মই উপস্থিত আছোঁ মণিকাঞ্চন ক্ষেত্ৰ য'ত অসম সাহিত্য সভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আজি ভাবিলোঁ আপোনালোকক সকলোখিনি দেখাওঁ মই যিহেতু নাৰায়ণপুৰৰ গতিকে সেই নাৰায়ণপুৰতে এই অনুষ্ঠান হ'বলৈ গৈ আছে গতিকে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব মই দেখাই যাম আজি মোৰ এটা অনুষ্ঠানো আছে ফটোশ্বুট আছে আমাৰ সকলোৰে গতিকে আপোনালোকক মই অকণমান দেখাওঁ ইয়াৰ পৰিৱেশ এয়া এতিয়া আহি আছোঁ অধিৱেশনস্থলী আপোনালোকে দেখা পাইছে এয়া চাওক আৰু মোৰ লগত আহিছে এয়া মৰমৰ কাকু এওঁ নিজেও এগৰাকী শিক্ষয়িত্ৰী তেওঁ শিক্ষাৰ লগত জড়িত আৰু মোৰ বহুত ভাল লাগিছে প্ৰথমবাৰ লগ পাই ইমান নিজৰ দিশে লাগিছে ন কোৱা কিবা এটা নিজৰ বা নিচিনা আৰু কিবা এটা কোৱা কি ক'ম আৰু একদম নিজৰ বা নিচিনা লাগিছে মোৰ যে বা নাই ন আপুনি একদম বা হৈ গৈছে আৰু আমি এতিয়া সাহিত্য সভা বুলি এতিয়া আমি দুজনী আৰু লগৰীয়া আৰু সেয়াই বাৰু তাকে আমি লগ পাই থাকিম আৰু সেয়া পৰিৱেশ অকণমান দেখাওঁ আপোনালোকক আহিছোঁ সেয়া এয়া কাকো গৈ আছে সকলোৱে ধুতি পিন্ধি আহিছে জাতীয় সাজপাৰ পিন্ধি আহিছে আৰু এয়া সকলোখিনি এনেকৈ আহিছে আজি একদম ধুনীয়া ফটো ছেশ্যন হ'ব এয়া দেখিবলৈ পাইছে এটা ডাঙৰ মানে কি ক'ম বহুত ধুনীয়াকৈ বনাইছে আৰু এইখিনি দেখা পাইছে বাঁহৰ নহয় পূৰা লোহাৰৰ দিছে বাঁহেৰে তৈয়াৰী নহয় একদম লোহাৰ দিছে বৃহৎ এটা পেণ্ডেল আপোনালোকে দেখা পাইছে ইয়াতে হয়তো অনুষ্ঠান হ'ব জুবিন পাপন আৰু কোন কোন আহে ইয়াতে হয়তো অনুষ্ঠান হ'ব পাৰে গতিকে ইয়াতে ভাল লাগিব এতিয়া ব'লক বেলেগ এটা ছাইডলৈ আপোনালোকক লৈ যাওঁ সেইটো পেণ্ডেল আপোনালোকে দেখাই পাইছে তাৰপৰা এতিয়া আৰু মানে বৃহৎ এলেকা গতিকে মই আৰু এটা ছাইডলৈ লৈ গৈ আছোঁ আপোনালোকক দেখা পাইছে খুৰাই একদম কামত লাগিছে খুৰা হ'বগৈনে সোনকালে আমাক একদম ধূলি নালাগে আকৌ গম পাইছে নাই ধূলি নালাগে কেতিয়াও নালাগে ধূলি তাৰপৰা এয়া আপোনালোকক দেখাইছোঁ ইয়াতে হয়তো খাদ্য কাৰণে আৰু হ'ব পাৰে নেকি বিপণী নহ'লে এইটো ছাইডে হয়তো খাদ্য নহ'লে আপোনাৰ মেলা হয়তো হ'ব পাৰে দেই এতিয়ালৈকেতো গম পোৱা নাই কি হ'ব মেলা দিব পাৰে তো অকণমান দেখাওঁ কথা পাতোঁ এইফালে তো এইফালে খুৰা এজন আছে কথা পাতোঁ এইডোখৰত মানে কি হ'ব খাদ্য হ'বনে নে কি বস্ত্ৰ বাণিজ্যিক মানে কি বিপণীবিলাক হ'ব ন তাকে খুৰাই কৈছে ইয়াতে বিপণীবিলাক হ'ব তাৰপৰা খাদ্য বিভাগ খাদ্যৰ কাৰণে সেই সিফালে হ'ব ন তাতে সিটো পেণ্ডেলত বাৰু লাগক দিয়ক তো ক'লেই সেয়া তো এইফালে দেখা পাইছে আপোনালোকে বিভিন্ন মানে কিমান বৃহৎ চাওক এনেকৈ মানে প্ৰস্তুতি পূৰা পূৰ্ণগতিত চলি আছে আৰু ক'ব গ'লে আৰু অলপ দেখাইছোঁ এইফালে পূৰা কাম চলি আছে ৰাস্তা বনোৱাৰ কাম তো এইখিনি আৰু দেখা পাইছে আপোনালোকে ৰাস্তাৰ কাম চলি আছে কি যে অৱস্থা হৈ গ'ল মানে প্ৰস্তুতি পূৰা পূৰ্ণদমে হৈ আছে আৰু মাজত বেছি দিন নাই যিহেতু 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী 3 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰী গতিকে আপোনালোকক সকলোকে মই সাহিত্য সভাৰ কাৰণে বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ নাৰায়ণপুৰৰ পৰা
যদি আপোনালোকে কোনোবা আহিব বিচাৰে আহিব আৰু মোক কমেণ্ট কৰিব কোন আহে আপোনালোকে একদম কমেণ্ট কৰিব মই চেষ্টা কৰিম লগ কৰিবৰ কাৰণে আৰু বিশেষভাৱে যদি কোনোবা নতুন ইউটিউবাৰ আছে আমাৰ দৰে গতিকে আহিব পাৰা তোমালোকে মোক লগ কৰিবা কমেণ্ট কৰিবা আৰু মোক মানে মই যেনেকৈ হ'লেও মই চেষ্টা কৰিম আপোনালোকক লগ কৰিবৰ কাৰণে ঠিক আছে আৰু কোনে কোনে আহি আছা কমেণ্ট কৰিবা দেই আৰু এইফালে চাওক একদম মানে এইবোৰ দেখাই দিছোঁ আৰু প্ৰস্তুতি কেনেকৈ চলিছে যিহেতু মানুহৰ বাহিৰলৈ যাবলৈ লাগিবই গতিকে এইখিনি এনেকৈ দিছে আৰু তেওঁলোকে আৰু এইফালে মানে কি হয় ইমান ডাঙৰ এটা এৰিয়া মই মানে খোজকাঢ়ি আহিব পৰা নাই একদম পূৰা স্কুটি লৈ ঘূৰি ফুৰিছোঁ আৰু এটা পেণ্ডেলৰ ফালে আহিছোঁ এয়া দেখা পাইছে আপোনালোকে বৃহৎ এটা পেণ্ডেল এইটো কি কাৰণে আছে গম পাম এতিয়া হেল্ল' এভৰিৱান এইটো হৈছে একদম খাদ্যৰ কাৰণে পেণ্ডেল বনোৱা হৈছে ইয়াতে সকলোৱে খাব এইটো আপোনালোকে দেখা পাইছে ইয়াত খাদ্যৰ কাৰণে ইয়াত সকলোকে একদম খোৱা বোৱা যিকোনো ব্যৱস্থা একদম চব কৰিব মানে যে খাদ্যৰ কাৰণে এইটো পেণ্ডেল বনোৱা হৈছে সকলোৱে ইয়াত খোৱা বোৱা কৰিব আহকচোন ভিতৰলৈ যাওঁ কেনেকুৱা অহ এয়া চাওক বৃহৎ এটা জেগা ইয়াত খাদ্য খোৱা হ'ব এয়া চাওক আন্ধাৰ হৈ আছে দেই মই একদম অকলে আছোঁ ইয়াত ইমানটো জেগাত মই অকলে আছোঁ সোনকালে ওলাই দিওঁ দেই ভয় লাগিছে মোৰ তো সেয়া আৰু দেখালোঁ আপোনালোকক এতিয়া মই চাবিটো ক'ত এৰিলোঁ বাৰু চাবিটো তাতে এৰিলোঁ নেকি ঠিক নাই দেখিছে ইয়াতে চাবি এৰি পেলাই মই ইছৰাম চাবি মই ইয়াতে এৰি চাওক হেল্ল' এভৰিৱান দেখিবলৈ পাইছে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াত মণিকাঞ্চন ক্ষেত্ৰত প্ৰায় 500ৰো অধিক গায়ন বায়ন সত্ৰীয়া শিল্পীয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব গতিকে আপোনালোকক আহকচোন মই দেখাওঁ আৰু আমাৰ কৃষ্টি আশাও ইয়াতে আছে মই আপোনালোকক দেখাওঁ আহক চাব এইফালে এজনী কৃষ্টি আশা তাই ৰৈ আছে এয়া চাওক কিমান এটা ধুনীয়া পৰিৱেশ আপোনালোকো আহিব চাবৰ কাৰণে বহুত ভাল লাগিব আৰু এইফালে অভিভাৱকখিনি আছে আৰু এয়া দেখিবলৈ পাইছে তেওঁলোকে কাম লাগিয়ে আছে প্ৰস্তুতি বহুত বাকী তথাপিও আৰু এইফালে এটা দেখাইছোঁ আপোনালোকক আহক এইফালে পতাকা উত্তোলন স্থলী এয়া দেখিব পাইছে এয়া অলপ আগতীয়াকৈ আপোনালোকক দেখাই দিছোঁ ইয়াতে পতাকা উত্তোলন হ'ব কাম বহুত বাকী ক'ব গ'লে আৰু এতিয়া প্ৰস্তুতি পূৰ্ণগতিত চলি আছে গতিকে দেখিবলৈ পাইছে আপোনালোকে আৰু এইফালে সকলোকে বুজাই থকা হৈছে আৰু এতিয়া মোৰ এখন মিটিং আছে মিটিঙৰ কাৰণে ওলাইছোঁ চিৰ চেনেহী মোৰ ভাষা জননী গতিকে এই মণিকাঞ্চন ক্ষেত্ৰত সঁচাকৈ বহুত ভাল লাগিছে আহি পেলাই আৰু আপোনালোকে মই আশা কৰোঁ বহুত বেছি আহি ভাল পাব আৰু কি ক'ম বহুত আশাবাদী যাতে আমাৰ এই অনুষ্ঠান যিহেতু নাৰায়ণপুৰতে হৈছে আৰু সফল হওক তাৰে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ নাৰায়ণপুৰীয়া হিচাপে আৰু আজি বহুত গৌৰৱৰ বিষয় যে এনে এটা ডাঙৰ অনুষ্ঠান আমাৰ ইয়াত হ'বলৈ ওলাইছে গতিকে আজি আৰু কৃষ্টিহঁতৰ আৰু এটা অনুষ্ঠান আছে তেওঁলোকে কৰিব বিহু কৰিব সেয়াও আপোনালোকক মই অকণমান দেখাম আৰু এটা দেখাই দিছোঁ ৰ'ব দেই এটা মানে পুখুৰী ইমান ধুনীয়াকৈ মানে সজাই থোৱা আছে বাঁহেৰে ইমান ধুনীয়াকৈ সজাইছে এয়া চাওক এয়া দেখিব পাইছে এটা বাঁহেৰে নিৰ্মাণ কৰিছে সেয়া আৰু
Lại nè nó nè 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 একদম ৰখাই থাকা হৈছে ৰবা ব'লা ক্ৰিষ্টি তাই একদম ধুনীয়াকৈ সাজি কাচি বিহুৱতী হৈ আছে আৰু হয় নাই বিহুৱতী ন বিহু নাম এটা গাই দিয়াচোন এতিয়া নোকোৱা নেকি এয়া ক্ৰিষ্টিহঁতৰ গ্ৰুপ প্ৰেক্টিচ চলি আছে এতিয়া এয়া শিকাই আছে হেল্ল' ভণ্টি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী মাজনী গাঁও আচ্ছা তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী নমিতা বৰা আজি মানে তোমালোকে কি মিচিঙৰ কৰিছা নহয় জানো আচ্ছা ভালে কৰিবা দেই প্ৰেক্টিছ কৰিবা অলপ জোৰছে ভাঙিবা এয়া সত্ৰীয়াৰ কাৰণে সাজু হৈছে সত্ৰীয়া নৃত্য এতিয়া গ্ৰুপত নাচি আছে এয়া নাচিবলৈ সাজু হৈছে আৰু এতিয়া আৰু এইজনী কৃষ্টি এইজনী
ঘূৰি দিবা হৈ গ'ল ন আজৰি ব'লা এতিয়া হৈ গ'ল তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মণিকাঞ্চন ক্ষেত্ৰৰ পৰা আপোনালোক সকলোকে মানে সাহিত্য সভাৰ কাৰণে মই পুনৰবাৰ আমন্ত্ৰণ জনালোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আৰু কিছুমান দেখাম আমাৰ কৃষ্টি আশাহঁতে মানে সাহিত্য সভাৰ কাৰণে বহুত প্ৰিপেৰেশ্যন চলাইছে ভুৰতাল নৃত্য তেওঁলোকে কৰিছে অলপ সেয়া ভুৰতাল নৃত্যৰ প্ৰেক্টিছত তাই আছেগৈ তাইক থৈ পেলাই মই মানে ইয়াত আপোনালোকৰ কাৰণে আহিছোঁ আৰু সেয়া আৰু গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ একদম ঠাণ্ডাও লাগিছে আন্ধাৰো হৈ আহিছে ঠিক আছে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত আৰু সাহিত্য সভাত আহিবলৈ নাপাহৰিব ঠিক আছে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে বাই বাই